নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম মোৰ এই বি মটিভেশ্যন আছাম ইউটিউব চেনেললৈ। যিসকল বন্ধু বান্ধৱসকলে মোৰ এই চেনেলটোত নতুনকৈ আহিছে, নিশ্চয় তেখেতসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। যেতিয়া তোমাৰ ওচৰত অজস্ৰ ধন সম্পত্তি থাকিব, তেতিয়া তুমি পাহৰি যাবা তুমি কোন। আৰু যেতিয়া তোমাৰ ওচৰত ধন সম্পত্তি নাথাকিব, তেতিয়া এই পৃথিৱীখনে পাহৰি যাব তুমি কোন। আৱেগৰ পথত নচলি বিবেকৰ পথেৰে চলিব শিকক। দেখিবা তুমি তোমাৰ জীৱনটো সুন্দৰকৈ গঢ় দিবলৈ পাৰিছা। কাৰণ পৃথিৱীৰ শ্ৰেষ্ঠ আদালত হৈছে মানুহৰ বিবেক। বন্ধু বান্ধৱীসকল, আমাৰ এই দৈনন্দিন জীৱনত আমি বিভিন্ন চিন্তা চৰ্চাৰে পৰিপূৰ্ণ হৈ থাকোঁ যে মোৰ এইটো নাই, সেইটো নাই, আনৰ এইটো আছে, সেইটো আছে, বা আমি আনৰ লগত বহুত তুলনা কৰি থাকোঁ। তো মেইন কথা হ'ল যে আজি যি তোমাৰ আছে সেয়া আগত কাৰোবাৰ আছিল আৰু ভৱিষ্যতে বেলেগ কাৰোবাৰ হৈ যাব। এয়াই সংসাৰৰ নিয়ম। চন্দ্ৰ আৰু সূৰ্য যেনে তুলনা নহয়, ঠিক তেনেকৈ তোমাৰ জীৱনটোও বেলেগৰ লগত তুলনা নকৰিবা। কাৰণ যাৰ যেতিয়া সময় আহিব তেওঁ তেতিয়া নিশ্চয় উজ্বলিব।